মাৰুতি সুজুকি আমি সকলোৱে জানো যে বিগত বহু বছৰ ধৰি ভাৰতীয় অটোমোবাইল ইণ্ডাষ্ট্ৰীয়ে হওক বা গাড়ী শিল্প ক্ষেত্ৰখনতে হওক বহুতো সুনাম অৰ্জন কৰি আহিছে 1981 চনৰ পৰা কিন্তু আমাৰ যিসকল ভাৰতীয় গ্ৰাহকসকলক আছে তেখেতসকলে বহুত ধুনীয়া ধৰণেৰে গাড়ী উপহাৰ দিছে সাৰ্ভ কৰি আহিছে আৰু আমি সকলোৱে জানো যে মাৰুতি সুজুকি সেফটি ক্ষেত্ৰতে হওক বা তেখেতৰ বহুতো অন্যান্য যি ধৰণৰ আপোনাৰ ডেভেলপমেন্ট টেকনিক্যাল ডেভেলপমেন্টৰ কথা কিয়নো নহওক কিন্তু তেখেতসকলে বহুতো উন্নয়নৰ ইতিমধ্যে তেখেতসকলে পদক্ষেপ লৈছে আৰু আজি মোৰ সঁচাকৈ আপোনালোক সকলোকে জনাই ভাল লাগিছে যে আমি এনে এক স্থলিত আছো যাৰ নাম হৈছে বিমল মাৰুতি সুজুকি এৰিনা য'ত আপোনালোক সকলোৱে আহি পেলাই বহু ধৰণৰ নানা ধৰণৰ গাড়ীৰ আপোনালোকে তথ্য অৰ্জন কৰিব পাৰে আৰু যদি আপোনালোকে আহিব নোৱাৰে তেনেহলে তলত দিয়া ডেসক্ৰিপচনত দিয়া নম্বৰটো আপোনালোকে যোগাযোগ কৰি পেলাই বহুতো আপোনালোকে নজনা কথা জানিব পাৰে কিন্তু এতিয়া সময় হৈ পৰিছে আপোনালোক সকলোকে আমাৰ ইউটিউবৰ যিসকল পৰিয়াল আছে পৰিয়ালবৰ্গক মই স্বাগতম জনাইছো বিমল অটোৰ অফিচিয়েল ইউটিউব পেজলৈ আৰু মই দেৱজ্যোতি দাসগুপ্তাই আজি লৈ আহিছো আন এটি ভিডিঅ' য'ত আমি কথা পাতি মাৰুতি সুজুকি লৈ অহা এখনি বৰ ধুনীয়া গাড়ী যাৰ নাম হৈছে মাৰুতি সুজুকি সুইফট মাৰুতি সুজুকি ব্ৰেণ্ডে গ্ৰাহকক নতুন ডিজাইন নতুন টেকনলজিৰ গাড়ী প্ৰস্তুত কৰে আৰু এই প্ৰস্তুতিৰ কিন্তু এটি বৰ ধুনীয়া পৰ্যাপ্ত ভূমিকা পালন কৰি আহিছে মাৰুতি সুজুকি আৰু সেয়ে আমি একচুয়ালি দেখিবলৈ পাইছো মাৰুতি সুজুকিৰ সুইফট গাড়ীখনৰ এটি বৰ ধুনীয়া ফেচলিফ্ট যেটো হৈছে এই গাড়ীখন সুইফট গাড়ীখন আমি যদি ইয়াৰে ফ্ৰণ্ট ফেচিয়া অকনমান মন দিও তেনেহলে ফ্ৰণ্ট ফেচিয়াৰ আপুনি একদম সেন্টাৰত যেটো আমাৰ সবতছে প্ৰথম চকুত পৰে সেইটো হ'ল ইয়াৰে এই স্পৰ্টি মেশি বাৰ গ্ৰিল আৰু স্পৰ্টি মেশি গ্ৰিলটোৰ আপুনি যদি অকনমান সেন্টাৰৰ ফালে চাই তেনেহলে সেন্টাৰত আপুনি দেখিবলৈ পাব যে এটি বৰ ষ্টাৰ্ডি কৈ এটি ক্ৰোম গ্ৰিল ফিনিশ দিয়া আছে আৰু তাৰ লগতে আমি যদি সাইডৰ যদি ইয়াতে এলইডি ল্যাম্প সৰি নট এলইডি বাট আমি যদি ল্যাম্প কিনি চাও তেনেহলে এটা আপুনি দেখিবলৈ পাব যে ইয়াতে দুয়োফালে বৰ ধুনীয়া স্পৰ্টি এটি পেপি হেডল্যাম্প দিয়া আছে যেটো হেলোজেন ল্যাম্প হয় সো এইবাৰ এই গুটেই গাড়ীখনৰ ফিচাৰ্ছ কিনি হল ফ্ৰণ্ট ফেচিয়া চাই পেলাই আমি এটা বস্তুৱে গম পালো যে এই গাড়ীখন অকল টেকনলজিক্যালি এডভান্সড নহয় বাট এইখনি বৰ ধুনীয়া ডিজাইনেৰেও ইয়াক এটি বৰ ধুনীয়া খাজ পৰ্যায়ৰে ইয়াক সজাই তোলা হৈছে সো এইবাৰ সময় হৈ পৰিছে আমাৰ সাইড প্ৰফাইল চেক আউট কৰা আৰু তাৰ লগতে ৰেয়াৰ সাইডত কি আছে লেটস গো এণ্ড চেক ইট আউট বিকজ আমি সুইফট গাড়ীখনৰ আমি ফ্ৰণ্ট ফেচিয়া চালো ফ্ৰণ্ট ফেচিয়া চাই পেলাই আমি এটা কথা গম পালো যে এই গাড়ীখন কিমানখিনি এলিগেন্ট হয় কিন্তু আমি এতিয়া আহিছো সাইড প্ৰফাইল চাবলৈ আৰু সাইড প্ৰফাইল চাই পেলাই এটা বস্তু আমি ক'ব পাৰিম যে এই গাড়ীখনৰ যেটো লেংথ এই লেংথটোৱে কিন্তু এই গাড়ীখনত বহুতখিনি বিউটি এড কৰিছে কিয়নো এই গাড়ীখনৰ লেংথ হ'ল 3840 mm আৰু তাৰ লগতে আমি যদি টায়াৰ চাওঁ তেনেহলে টায়াৰ হ'ল 14 ইঞ্চ প্ৰিচিজন কাট এলয় হুইলছ তাৰ লগতে আপুনি পাই আছে ইয়াতে ইলেক্ট্ৰনিক্যালি এডজাস্টেবল ORVM আৰু তাৰ লগতে আপুনি যদি ফুয়েল ট্যাঙ্ক ক্যাপাসিটি চাই তেনেহলে ইয়াতে পাব আপুনি 35 লিটাৰ্স অফ ফুয়েল ক্যাপাসিটি আৰু তাৰ লগতে যদি মই আপোনালোকক ৰঙৰ কথা কওঁ তেনেহলে আপুনি ছটাকৈ সিঙ্গল টোনত আপুনি ৰং পাই আছে আৰু লগতে তিনিটাকৈ আপুনি ডুৱেল টোনতো পাই আছে আৰু যদি আমি ট্ৰান্সমিশনৰ কথা কওঁ তেনেহলে আপুনি তিনিটাকৈ অটোমেটিক ট্ৰান্সমিশন which is AGS আৰু চাৰিটাকৈ আপুনি ম্যানুৱেল ট্ৰান্সমিশন পাই আছে আৰু যেটা ভেৰিয়েন্টছ কিনি হ'ল ভেৰিয়েন্টছ হ'ল আপোনাৰ LXi VXi ZXi আৰু ZXi প্লাস সো এইবাৰ সময় হৈ পৰিছে আমাৰ ৰেয়াৰ সাইডত যোৱা ৰেয়াৰ সাইডত যাই পেলাই কি স্পেসিফিকেশনস আছে বা তাৰ যেটো লুক ৰাখিছে কেনেকুৱা ধৰণৰ আছে লেটস চেক ইট আউট লেটস গেট ইন দেয়াৰ Viewers, আমি মাৰুতি সুজুকি যদি সুইফট গাড়ীখনৰ ৰেয়াৰ সাইডটো চাওঁ তেনেহলে ৰেয়াৰ সাইডটো দেখিব যে বিশেষ একো ইয়াতে ফিচাৰ্স দিয়া হোৱা নাই বা ক'বলগীয়া একো বিশেষ ফিচাৰ্স নাই বাট ইফ আই হ্যাভ টু শো ইউ আপোনালোকে এন্টেনাটো ষ্টাৰ্ট কৰি এন্টেনা ইজ কেপ্ট কোৱাইট লো ভাল লাগিছে এতে দেখিবলৈ বহুত ষ্টাইলিশ লাগিছে তাৰ লগতে অকনমান তলত যদি আমি হেডত চাও তেনেহলে আপুনি হাই মাউন্টেড ষ্টপ ল্যাম্প পাব তাৰ লগতে আপুনি দুটাকৈ সাইডত আপুনি ইয়াতে এলইডি টেইল ল্যাম্প পাই আছে যদি সেন্টাৰত চাই তেনেহলে আপুনি ইয়াতে ব্ৰ্যান্ড বেজিক পাব লগতে ইয়াতে আৰু কিছু বস্তু এক্সেসৰিজ এড কৰা হৈছে দোজ আৰ এ পাৰ্ট অফ দি এক্সেসৰিজ যদি আপুনি গাড়ীখন কিনে লগতে আমি যদি বুট স্পেসৰ কথা কওঁ তেনেহলে এই সুইফট গাড়ীখনত বুট স্পেস আপুনি পাই আছে 268 লিটাৰ সো মই আপোনাক অকনমান খুলি দেখুৱাবলৈ যত্ন কৰিম সো if you open this
আপুনি ইয়াতে ভিতৰত দেখিবলৈ পাব ইয়াতে আপুনি বহুত ভালেখিনিও আপুনি ষ্ট'ৰেজ ফেচিলিটি পাই আছে দ্যাট ইজ বুট কেপাচিটি পাই আছে 268 লিটাৰ্ছ লগতে মই আপোনালোকক কৈ দিওঁ যে আপুনি ইয়াতে অকণমান যদি মন কৰে তেনেহ'লে আপুনি কেমেৰা এটা দেখিছে দিছ ইজ again a part of the accessory আৰু এই গাড়ীখনৰ লগত আপুনি পাই আছে 4টাকৈ পাৰ্কিং সেন্সাৰ্ছ এইবাৰ মই বন্ধ কৰি লওঁ কিন্তু লগতে সময় হৈ পৰিছে ৰেয়াৰ সিটত গৈ পেলাই লেটছ চেক আউট দ্য ফিচাৰ্ছ ইন দ্য ৰেয়াৰ সিট লেটছ গেট ইট এইবাৰ আমি আহি পালোহি সুইফট গাড়ীখনৰ ৰেয়াৰ সিটত আৰু মই অকণমান কমফৰ্টেবল হৈ লওঁ চ' কমফৰ্টেবল হোৱাৰ লগতে এইখিনিতে ক'ব লাগিব যে এই গাড়ীখনৰ যিটো ছিটিং এৰেঞ্জমেণ্ট হয় বা কেবিন স্পেচ হয় বহুত ভাল সিটছ যিটো ফেব্ৰিক ইউজ কৰা হৈছে লেডাৰাইট ফিনিছত এটি ফেব্ৰিক ইউজ কৰা হৈছে বৰ ধুনীয়া বিকজ ইয়াতে সেলফ টেক্সচাৰ্ড আপুনি সিটছ পাব লগতে মই আপোনাক কৈ থওঁ যে ইয়াৰ যিটো হেডৰেষ্ট হ'ল এই হেডৰেষ্টখিনি কিন্তু ফিক্সড হয় আপুনি ৰিমুভ কৰিব নোৱাৰে এই গাড়ীখনৰ যদি আপুনি লেগ স্পেচ চাই লেগ স্পেচ যথেষ্টখিনি ভাল হেড স্পেচ ভাল এইখিনিতে আৰু এটা বস্তু আপোনালোকক দেখাওঁ মই যে এই চেণ্টাৰ কনচোলত কিন্তু সৰুকৈ এটি পকেট দিয়া আছে য'ত আপুনি আপোনাৰ কিছু ভেলুৱেবল ৰাখিব পাৰে চ' এইবাৰ ড'ৰ পেনেল চাম ড'ৰ পেনেল চোৱাৰ পিছত আমি ফ্ৰণ্ট চিটত গৈ পেলাই কি স্পেচিফিকেশ্যন আছে এই গাড়ীখনৰ লেটছ ফিগাৰ দ্যাট আউট ভিউৱাৰ্ছ এইবাৰ সুইফট গাড়ীখনৰ ৰেয়াৰ সিটৰ ড'ৰ পেনেল দেখুৱাবলৈ গৈছোঁ চ' ড'ৰ পেনেল আপুনি ছিংগল টোনত পাই আছে এইটো হ'ল হাৰ্ড প্লাষ্টিক বডি বেচিক ফিচাৰ্ছ বিশেষ একো নাই ক'বলগীয়া বিকজ এইটো মিড ৰেঞ্জ বা মিড ছেগমেণ্টত দেট ইজ অল দেট ইউ কেন অভেইল এইখিনিতে আৰু এটি বস্তু দেখাব লাগিব যিটো হ'ল ইয়াতে আপুনি পাই আছে স্পীকাৰ লগতে পাই আছে আপুনি এটি বটল হোল্ডাৰ য'ত আপুনি আপোনাৰ বটল প্লেচ কৰিব পাৰিব It is now time to go into the front seat. Let's see what are the features out there. আমি ৰেয়াৰ সিটৰ গোটেইখিনি স্পেচিফিকেশ্যনছ পালোঁ কিন্তু আমি ফ্ৰণ্ট সিটত গৈ পেলাই মেইন টেকনিকেল এছপেক্টছখিনি চোৱাৰ আগতে ভিউৱাৰ্ছ এটা কথা কওঁ আপুনি যদি এই গাড়ীটোৰ বিষয়ে বা আপুনি যদি মাৰুতি চুজুকিৰ যিকোনো গাড়ীৰ বিষয়ে আৰু জানিবলৈ বিচাৰিছে তেনেহ'লে তলত দিয়া নম্বৰটিত যোগাযোগ কৰি আপুনি সুধিব পাৰে অথবা আপুনি বিমল মাৰুতি চুজুকি এৰিনা যিটো অৱস্থিত আছে আপোনাৰ গুৱাহাটীৰ আদাবাৰী অঞ্চলত আপুনি আহি ফিজিকেলি আহিও কিন্তু আপুনি তথ্য লাভ কৰিব পাৰে এইবাৰ বলক ভিতৰলৈ যাওঁ চাওঁ কি আছে ভিতৰত দৰ্শক মই সুইফট গাড়ীখনৰ ফ্ৰণ্ট সিটত আহি পেলাই ড্ৰাইভাৰ সিটত বহিছোঁ আৰু ড্ৰাইভাৰ সিটত বহি পেলাই মোৰ সঁচাকৈ বৰ ভাল লাগিছে কিয়নো ইয়াৰে সিটসমূহ সঁচাকৈ বৰ সুন্দৰ হয় সুন্দৰ এইকাৰণে কৈছোঁ কিয়নো ইয়াৰে সিটছসমূহত যিটো এটা ফেব্ৰিক দিয়া গৈছে বা যিটো টেক্সচাৰ দিয়া গৈছে সিটছখিনি সঁচাকৈ বৰ ভাল লগতে এই সিটছসমূহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল যে আপুনি এই সিটখিনি আপোনাৰ হাইট আৰু কমফৰ্ট হিচাপে আপুনি এডজাষ্ট কৰিবও পাৰিব এইখিনি এতিয়া সিটছৰ কথা আমি ক'লোঁ এতিয়া আমি দেখুৱাম আপোনাক ইয়াৰে যি ষ্টিয়াৰিং হয় এই ষ্টিয়াৰিংটো টেলিস্কোপিক নহয় কিন্তু আপুনি টিল্ট কৰিব পাৰিব টিল্ট কৰিবৰ বাবে অকণমান তলত এটি অপশ্যন আছে আপুনি এনেকৈ ওপৰ বা আপুনি তল কৰিব পাৰিব আপোনাৰ হাইট বা কমফৰ্ট হিচাপত এইখিনি একো ক'বলগীয়া নাই লগতে আছে আপোনাৰ লেফ্ট চাইডে আপুনি দেখিব যে ইয়াতে আপোনাৰ অডিও কন্ট্ৰোলছ আছে আৰু তাৰ ঠিক অকণমান তলত আছে আপোনাৰ টেলিফোনিক কন্ট্ৰোলছ এইবাৰ যদি মই আপোনাক অকণমান ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰৰ ফালে দেখুৱাওঁ ইনষ্ট্ৰুমেণ্টেল ক্লাষ্টাৰ কিন্তু সঁচাকৈ মোৰ বৰ আকৰ্ষণীয় লাগিছে কিয়নো ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ অকণমান ৰঙীন হয় ইয়াতে অকণমান ৰং দিয়া গৈছে আৰু মেজৰলি গোটেইখিনি এনালগ হয় কিন্তু মাজত আপোনাৰ MIDও আছে আৰু MIDত বিশেষকৈ আপোনাক এভাৰেজ ফিউল এফিচিয়েঞ্চি কিমানখিনি হৈ আছে দেখাব বা কিমানখিনি এনাৰ্জি প্ৰডিউচ কৰি আছে বা টৰ্ক প্ৰডিউচ কৰি আছে সেইখিনি আপোনাক গোটেইখিনি ইয়াতে দেখুৱাব ভিউৱাৰ্ছ আমি ডেশ্ববৰ্ডৰ ফালে যদি অকণমান মন দিওঁ তেনেহ'লে আমি দেখিব পাৰিম যে এয়া কিন্তু বৰ ধুনীয়া আৰু এট্ৰেক্টিভ ডেশ্ববৰ্ড হয় কিয়নো এইটো হাৰ্ড প্লাষ্টিকত বনোৱা হৈছে লগতে টিঞ্জ অফ চিলভাৰ এটি দিয়াৰ বাবে এই গাড়ীখন বৰ আকৰ্ষণ কৰি তুলিছে আপুনি যদি চেণ্টাৰ কনচোলৰ ফালে চাই তেনেহ'লে একদম ষ্টাৰ্টিঙত আপুনি দেখিব মাজত এটি হেজাৰ্ড লাইট আছে লগতে আপোনাৰ দুটাকৈ AC ভেণ্টছ আছে তাৰ ঠিক তলত একচুৱেলি ইয়াতে ইনফৰটেইনমেণ্ট চিষ্টেম থাকে যিহেতু এইটো LXI মডেল হয় বা টপ মডেলছখিনিত অকল আপোনাৰ ইয়াতে স্মাৰ্ট প্লে ষ্টুডিঅ' এটা থাকে তাৰ ঠিক তলত আছে আপোনাৰ মেনুৱেল AC কন্ট্ৰোলছ তাৰ তলত আছে দুটাকৈ পাৱাৰ সকেট তাৰ তলত অকণমানকৈ সৰু এটি স্পেচ লগতে আছে দুটাকৈ কাপ হোল্ডাৰ আৰু যিহেতু এইটো মেনুৱেল ট্ৰান্সমিশ্যনৰ গাড়ী হয় সো ইয়াতে 5 স্পীড লিভাৰ গিয়াৰ আছে আৰু লগতে আছে আপোনাৰ হেণ্ড ব্ৰেক
অলৰাইট সো দৰ্শক এইবাৰ সময় হৈ পৰিছে আপোনাৰ ড্ৰাইভাৰ সিটত বহি পেলাই মই এই গাড়ীখনৰ ফ্ৰণ্ট সিটৰ ফ্ৰণ্ট ডোৰ পেনেল দেখুৱাবলৈ সো ফ্ৰণ্ট ডোৰ পেনেলৰ যদি আমি কথা কওঁ তেনেহলে বেসিক্যালি মেজৰলি এটো হাৰ্ড প্লাষ্টিকত তৈয়াৰ কৰা হয় কিন্তু লগতে আপুনি অকনমান সৰুকৈ ইয়াতে এটি সফট কুশনি এটা আপুনি টাচো পাব কিন্তু আৰু যদি মই আপোনাক ফিচাৰ্ছৰ কথা ক'বলৈ যাওঁ তেনেহলে অকনমান তলত আপুনি ইয়াতে ম্যাগাজিন হোল্ডাৰ পাই আছে লগতে আপুনি ইয়াতে বটল হোল্ডাৰ পাই আছে বাকি গোটেইখিনি ফিচাৰ সেমে আছে আপোনাৰ ইয়াতে power window buttons আছে লগতে আপোনাৰ ORVM controls ইয়াতে আছে that's all এইখিনিত আপোনাৰ এই door panels ত এইখিনি আছে এবাৰ সময় হৈ পৰিছে আপোনাৰ অকনমান engine specifications বিষয় ক'বৰ বাবে so let's get and check in there engine panel আমি কি কি চাব পাৰো Alright, so viewers, এবাৰ সময় হৈ পৰিছে সুইফট গাড়ীখনৰ ইঞ্জিনৰ বিষয়ে অকনমান জানিবলৈ সো মই আপোনাক খুলি দেখাবলৈ অকনমান যত্ন কৰিম যে ইয়াৰ ইঞ্জিন স্পেসিফিকেশনস কেনেকুৱা well ইঞ্জিন খুলিবলৈ হলে let me try it out to open this okay so খুলিলো finally So Swift গাড়ীখনৰ ইঞ্জিন হল এটো হল 1.2 লিটাৰ পেট্ৰল ইঞ্জিন এডভান্সড K series dual jet dual VVT ইঞ্জিন হয় এই গাড়ীখনৰ কিমানখিনি কেপাসিটি হল 1197 cc ই কিমানখিনি পাৱাৰ জেনাৰেট কৰে হল 66 কিলোৱাট আৰু টৰ্ক প্ৰডিউস কৰে হল 113 নিউটন মিটাৰ অলৰাইট আমি ইঞ্জিনৰ বিষয়ে জানিলো আমি যদি এতিয়া অকনমান সেফটিৰ বিষয়ে জানো সো সেফটিৰ কথা ক'বলৈ গলে আপুনি ফ্ৰন্ট সাইডত এজ ইন ড্ৰাইভাৰ আৰু কো প্যাসেঞ্জাৰৰ কাৰণে আপুনি পাইছে দুটাকৈ এয়াৰ বেগস আৰু লগতে আপুনি পাইছে ABS উইথ EBD আৰু এইখিনিত আৰু এটা কথা কৈতো আপুনি ৰেয়াৰ সাইডত পাই আছে চাৰিটাকৈ পাৰ্কিং সেন্সৰ্স ভিউয়াৰ্স আমাৰ আজিৰ এই ভিডিওটো এইখিনিতে অলমোস্ট সমাপ্ত কৰিছে আশা কৰো আপোনালোক সকলোৰে চাই ভাল লাগিছে যদি ভাল লাগিছে তেনেহলে কিন্তু আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব আৰু লগতে এটি কথা কৈছো আপোনালোক সকলোকে যদি আপোনালোকে এই গাড়ীখনৰ বিষয়ে আৰু কিছু তথ্য আপুনি জানিব বিচাৰিছে বা আপুনি এই গাড়ীখন বা বেলেগ গাড়ীৰ বিষয়ে আপুনি কিবা জানিব বিচাৰিছে তেনেহলে আপুনি তলত দিয়া নম্বৰটি যোগাযোগ কৰি পেলাই আপুনি সুধিব পাৰে অথবা আহক আপুনি যিকোনো বিমল মাৰুতি সুজুকি আৰিনালৈ যেটো অৱস্থিত আছে আদাবাৰী সানমাৰী নলবাৰী আৰু ডিব্ৰুগড়ত আৰু আপুনি লৈ যাব পাৰে বহুতো এক্সাইটিং অফাৰ্স কিন্তু অটাইতকৈ সবাতোকৈ গুৰুত্বপূৰ্ণ কথা হল যে আমাৰ অফিচিয়েল ইউটিউব পেজ যেটো হল বিমল অটো সাবস্ক্ৰাইব কৰিব কিন্তু একদম নাপাহৰিব কিয়নো আপুনি সাবস্ক্ৰাইব কৰিলে বহুতো লেটেষ্ট অফাৰ্স আৰু ডিসকাউন্টৰ বিষয়ে আপুনি জানিব পাৰিব আৰু এইখিনিতে কৈ পেলাই আমি আমাৰ আজিৰ এই ভিডিও সমাপ্ত কৰিলো ধন্যবাদ এটা কথা মনত ৰাখিব do not drink and drive